Hey guys, নমস্কাৰ আৰু মোৰ YouTube চেনেল জ্যোতিষ ব্লগলৈ পুনৰবাৰৰ বাবে সকলোকে স্বাগতম জনাইছো আৰু দিনটো আৰম্ভণি হৈ গ'ল এতিয়া দুপৰীয়া হৈছে ভাত বনাবলৈ সময় হৈছে তো সেইকাৰণে ভাবিছো আজি মই দুপৰীয়া সাজত কি বনাও সেইটো আপোনালোকৰ ওচৰত শেয়াৰ কৰো বুলি ৰেচিপিটো আৰু খুব সহজ এটি ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰত সেইটো হৈছে আপোনাৰ তিল দিয়া কুকুৰা মাংস তিল দি মই আজি চিকেন বনাম আৰু মই কেনেকৈ বনাও সেইটো মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিম বুলি ভাবিছো তেতিয়া হলে বলকচোন মই ৰেচিপিটো ষ্টাৰ্ট কৰো আপোনালোককো দেখাও তো বলক কেৰাহীটো বহালো এটো গৰম হোৱাৰ পিছতে মই তেল দিলো আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই আলুকেটা ফ্ৰাই কৰিলো প্ৰথমতে আলুকেটা মই খুব বেছি 2 মিনিটৰ কাৰণে এনেকৈ ফ্ৰাই কৰি লৈছিলো এটা হৈ গ'ল এতিয়া মই নমাই থৈ দিম এতিয়া মই এইখিনি তেলতে এটা তেজপাত দিম তেজপাতটো দিয়াৰ পিছত শুকান জলকীয়া এটা দিম এটা শুকান জলকীয়া তো এইখিনি ফ্ৰাই কৰি আছো শুকান জলকীয়াটো হোৱাৰ পিছত মই ইয়াতে পিয়াজখিনি দি দিম যিখিনি মই কাটি থৈছিলো এটা মিডিয়াম সাইজৰ পিয়াজ আছিল পিয়াজখিনি ফ্ৰাই কৰি লম অলপমান এতিয়া ইয়াতে মই কেইখিলামান নৰসিংহ পাত দি দিম এতে মই এটা কেঁচা জলকীয়া এটা দি দিছো আৰু কোনোবাই যদি বেছি জ্বলা খাই ভাল পায় তেতিয়ালে জলকীয়া বেছি দিব পাৰে তো মই ইয়াতে এটা জলকীয়া দি দিছো আৰু ইয়াতে মই এতিয়া আদা নহৰু পেষ্টটো দি দিম এইখিনি মই আদা নহৰু পেষ্ট পেছি থৈছো খুব বেছি 1 মিনিট মানৰ কাৰণে আদা নহৰু তাৰ পাছতে পিয়াজ শুকান জলকীয়া নৰসিংহ পাত যিখিনি দিছিলো ভালকে অকমান ফ্ৰাই কৰি লম তাৰ পিছতে মই ইয়াতে অকনমান হালধি দি দিম ইয়াতে মই এটা অকনমান হালধি গুৰি দিলো আৰু অকনমান জিৰা গুৰি দিছো বেছি নহয় অলপ দিলে হ'ব এতিয়া মই এখিনি ভালৰে অকনমান মছলাখিনি অলপ ফ্ৰাই হৈ লওক তাৰ পিছতে এতিয়া মই চিকেনখিনি দি দিম চিকেনখিনি দি দিলো আৰু এতিয়া মই চিকেনখিনি অলপমান ফ্ৰাই কৰি লম তাৰ পিছতে নিমখ দিম মই এতিয়া সোৱাদ অনুসৰি মই এটা নিমখ দিলো আৰু নিমখটো দিয়াৰ পিছত মই এইখিনি ভালকে ভাজি লম এতিয়া মই চিকেনখিনি ভালকে ভাজি লম আৰু অকনমান ভাজি হোৱাৰ পিছতে মই ইয়াতে ঢাকনিখন লগাই দিম যাতে অলপমান কম জুইত অলপমান সিজি যায় এনেকৈ তো এতিয়া মই ফ্ৰাই কৰি কিনে এইটো ঢাকনি লগাই দিম এতিয়া মই ঢাকনিখন লগাই খুব বেছি 5 মিনিটৰ কাৰণে একেবাৰে কম জুইত মই এতিয়া এনেকৈ থাকিব দিম এতিয়া মই ইয়াতে আলুকেটা দি দিলো এতিয়া মই আকৌ ইয়াতে ঢাকনি লগাই থৈ দিম আৰু হালধি বা তেনেকৈ একো বেছিকৈ নিদিলে হয় কাৰণ যেটো তিল দিয়া যাব আৰু তিলটো বৰ ন কলা গোটেই চিকেনটো আপোনাৰ কালাৰটো কুলাই হ'ব এতিয়া মাংসখিনি মই এতিয়া ইয়াতে হৈ গ'ল এইখিনি ফ্ৰাই কৰা দেখিছেনে কিমান তেল ওলাইছে ব্ৰইলাৰৰ পৰা আৰু এতিয়া মই ইয়াতে তিল দি দিম ইয়াত তিলখিনি মই দি দিলো আৰু তিল মই খুব বেছি 3 চামুচ মান লৈছিলো ডাঙৰ চামুচ দি আৰু ইয়াতে মই এটা পানী এড কৰিম আৰু পানীখিনি দি কিনে পুনৰ মই এইখিনি ঢাকনি লগাই পেলাই সিজিবলৈ এতিয়া এইখিনি পানীখিনি দিয়া হোৱাৰ পিছতে মই এইটো পুনৰ ঢাকনিটো লগাই দিম আৰু এইখিনি খুব বেছি 10 মিনিটৰ কাৰণে মই মিডিয়াম ফ্লেমত দি পেলাই এইখিনি উতলিব দিম তিল দিয়া মুৰ্গী মাংসখিনি মোৰ হৈ গ'ল এইটো দেখিছে না মই বেছি জুলীয়া বনোৱা নাই আৰু পুৰা ড্ৰাই নহয় অকমান গ্ৰেভি থৈ দিছো আৰু এইখিনি এটা খাবলৈ ৰেডি হৈ গৈছে তো এতিয়া ভাতটো বাঢ়োগে আৰু গৰমে গৰমে খাওঁগে নহয় জানো ৰেচিপিটো চাই বাৰু কেনেকুৱা লাগিলে সেইটো আপোনালোকে মোক কমেন্টত জনাব আৰু লগতে এতিয়াটো বাৰু লকডাউন চলি আছে তো এখানে মই যিখিনি পাৰো বা যি ভিডিঅ' পাৰো বা যি ৰেচিপি পাৰো সেইটো মই শেয়াৰ কৰি আছো আপোনালোকৰ ওচৰত আৰু পিছলে ভাবিছো আৰু ভাল ভাল কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনিম অকল ৰেচিপি বুলে নহয় আৰু বেলেগ ভিডিঅ' লৈ আনিম তেতিয়ালে বাৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লগতে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেন্টতো জনাব যে মোৰ ভিডিঅ'বোৰ কেনেকুৱা হয় তো আজিলৈ মানেতে বাই বাই